ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৰে ভালেই। মোৰো ভাল বেয়াৰ মাজতে আৰু তাৰমানে বেটীৰ গাটো ঠিক নাছিলে, এতিয়া অলপ ভাল পালেগৈ আৰু সেইকাৰণে আজি কেইবাদিনৰ বিৰতিৰ পিছত আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰিছোঁ আপোনালোক চবেই ভালেই আছে। আৰু আজি যিহেতু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিছিলে, সেইকাৰণে অলপ হায়াৰ ছেকেণ্ডেৰী পাৰ্টি খাই আহিলোঁগৈ। আমাৰ ঘৰৰ ভতিজা ল'ৰা এটাও দিছিলে, এতিয়া পাৰ্টি খাই আহিলোঁগৈ আৰু যিসকলে এইবছৰ হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ ৰিজাল্ট ভাল কৰিছে তেওঁলোকক বহুত বেছি শুভকামনা জনাইছোঁ আৰু আশা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেওঁলোকে তেওঁলোকৰ জীৱনৰ পৰা যিখিনি আশা কৰিছে সকলো পাবলৈ সক্ষম হয় আৰু এগৰাকী সফল ব্যক্তি হৈ উঠে। এইগৰাকী হৈছে আমাৰ মুনু বেটী। গাটো বৰ ভাল নাছিলে এইকেইদিন, আৰু আজি কালিৰ পৰা অলপ ভাল পাইছে আৰু আজি প্ৰায় ষ্টাইল দি আছে। মুখত তিল নাই, তিল বনাই লৈছে নিজে আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ খবৰ লোৱা হৈ গ'ল আৰু এতিয়া এই চব্জি বনাব লৈছোঁ, কাৰণ ভাত নাই খোৱা। আৰু ডাঙৰ বেটী আৰ্ট স্কুল যাব লাগিব। তাই আজি ফৰ্ম ফিল আপ আছে আৰু অহা মাহত তাইৰ আৰ্টৰ পৰীক্ষা হ'ব। সেইকাৰণে মই চব্জিখিনি বনাই লওঁ সোনকালে, যাতে বেটীৰ আৰ্ট স্কুল দেৰি নহয়। আৰু আপোনালোকে চাই থাকিব, আঁতৰি নাযাব কিন্তু। আৰু ভাত পানী খাই বৈ আমি এতিয়া ওলাই আহিলোঁ। বেটীক অলপ আগবঢ়াবলৈ দেখিছেনে কিমান ইমান বোকাৰ মাজেৰে পাহৰি যাব লাগে। আৰু বেটীয়ে চাইকেল লৈ তেনেকৈ অলপ আগবাঢ়িলে বাৰু, আমিহে পিছ পৰিলোঁ। আমাৰ সমস্যা ধেৰ বাৰু, অকল মোৰ বুলিয়ে নহয়, প্ৰত্যেকৰে সমস্যা ধেৰ। আমাৰ ইয়াত ৰাস্তা পদূলি আৰু এতিয়াতো ঠায়ে ঠায়ে বানপানী হৈছে, যিবিলাকৰ সমস্যা সমাধান কেতিয়া হ'ব পাৰোঁ সেইবিলাক নাজানো। এইবিলাক বহুত ডাঙৰ সমস্যা, কেৱল সৰুৰ পৰা শুনিহে আহিছোঁ। বেটীক আগবঢ়াই দোকান পালোঁগৈ আৰু দোকানৰ পৰা এতিয়া পালোঁহি। মানে এই বেটীৰ গাটো বৰ ভাল নাছিলে, সেইকাৰণে তাই এইকেইদিন ভাত ভালকৈ খোৱা নাই আৰু মেগী খাই যিহেতু ভাল পায়, সেইকাৰণে মেগী আনিলোঁ আৰু তাই ভাল পোৱা চকলেট দুটামান আনিলোঁ আৰু লগতে মা মছলা শেষ হৈ আছিলে সেইবিলাকো আনিলোঁ। আৰু এতিয়া তাই মেগী খাই হেনো লগে, সেইকাৰণে ভাবিছোঁ এতিয়া মেগী বনাওঁ। মেগী মানে এনেকুৱা হ'ল, আমিতো নৰ্মেল ষ্টাইলত প্ৰায় মেগী খায়ে থাকোঁ, সেইকাৰণে ভাবিছোঁ অলপ ডিফাৰেণ্ট ষ্টাইলত আজি মেগী বনাওঁ। আহকচোন তেতিয়াহ'লে কেনেকৈ বনাওঁ আপোনালোকে চাই থাকিব। মেগী চপ বনাম, সেইকাৰণে আলু কেইটামান বুলি ক'লে ভুল হ'ব, আচলতে আলু দুটামান বইল কৰি ল'লোঁ। আৰু এতিয়া ইয়াত নিমখ হালধি মেগী মছলা দি লৈছোঁ, তাৰ পৰা এইখিনি ধুনীয়াকৈ পিটিকি ল'ম। আৰু এয়া মেগী চপৰ কাৰণে মই মুঠিকেইটা অলপ ৰেডি কৰি ল'লোঁ আৰু এতিয়া মেগীখিনি অলপ ভাঙি ল'ম। যিহেতু মই কম পৰিমাণত বনাম, সেইকাৰণে কেইটামানহে ল'লোঁ। আৰু এয়া মই মেগী পেকেটটো সৰুকৈ টুকুৰা আৰু এয়া মেগী চপ বনাবলৈ কাৰণে মই আলু আৰু মেগীখিনি সেনাই ল'লোঁ। আৰু এতিয়া এইফালে কেৰাহীটো পাতিছোঁ, তেল গৰম হৈছে আৰু তাৰ পৰা আৰম্ভ কৰিম। এইফালে তেল গৰম হ'ল আৰু মই এতিয়া লাহে লাহেকৈ এটা এটাকৈ দি দিওঁ। অলপ আঁতৰে দিওঁ যাতে ইটোৱে সিটোৰ গাত লাগি নধৰে। আৰু এয়া মোৰ মেগী চপ সিজিবলৈ আৰম্ভ কৰিছে আৰু এতিয়া চাহৰ লগত জুতি ল'ম। আৰু আজি ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে জনাব, আৰু লগতে চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।